আমাৰ ইয়াৰ গাঁৱত বৰষুণ, ধামাকা বৰষুণ। আজি দিনটো নেৰানেপেৰা বৰষুণ পৰি আছে দেখিছে। বৰ্তমানে বৰষুণৰ ফলত ওলাব পৰা হোৱা নাই মানুহ। দেখিছে আপোনালোকে বন্ধু, এয়া বতৰ বেয়া। আৰু এই আমি দুটি ঘৰতে আহি সোমালোহি। দুটি এতিয়া আমি ককাৰ ঘৰত আহি সোমালোহি। ককা দেখিছে এতিয়া ককা অলপ বাই কৈ দিয়ক, এইফালে চাই। দুজন বহি আছে, আহিলোঁ ককা ঘৰত। বাকী বতৰটো বহুত বেয়া আছে, ককা আৰু ব্যস্ত আছে, চাই লওক। ভাল লাগিছে সেইকাৰণে। আৰু আপোনালোকে দেখিছে বতৰটো পূৰা কোলা কৰি আহিলে। বৰষুণ এইটো চাইডে পাওঁ এনেকুৱা ডগৰা বৰষুণ দি আছে। ফাইনেলি দেখিছে আমাৰ ইয়াত কেনেকুৱা বৰষুণ। ইয়াতে আহিছোঁ ৰখিছোঁ ককা ঘৰত, কিয় কাৰণে এফালে আহিছিলোঁ। আৰু বতৰটো আপোনালোকে গম পাব ইয়াত কেনেকুৱা মানুহ আছে আৰু কি আছে। এয়া দেখিছে ককাই এটা হাতৰ কাম কৰি আছে ককা ঘৰত। ফাইনেলি ককা এইফালে চাই দিয়ক আকৌ এবাৰ। হয় এইফালে চাই দিয়ক আকৌ, কিবা এটা কৈ দিয়ক। এয়া আপোনাৰ কাম ঘৰ মাটি। এয়া আপুনি এতিয়া বনোৱা কোনোৱাটো কিমান দিনৰ পৰা কৈ আছে? ডলা চালনী কি কি জানে আপুনি? মই একেবাৰে বনাওঁ, 10-12 বছৰ বয়সৰ পৰা মই এইবিলাক কৰিয়ে থাকোঁ। আৰু কি কি বনাব জানে আপুনি? মই বাঁহৰ কাম চবেই জানো। হয় নেকি? বেতৰ কামো জানো। আৰু আপুনি শুনিছোঁ গীত মাততো বহুত মানে আপুনি পাকৈত বুলি কৈছে, গীত মাতো গায়। মই বেৰ বিচাৰ লোকগীত, বোকাইগীত চব গাব পাৰোঁ। মই গায়ক এটা। হয় নেকি? এফাকে অকণমানে এফাকে গীত আপোনাৰ শুনাওকচোন আমাক। এফাকি গাই দিম। এফাকি কণমানে গীত এফাকি লগাই দিয়ক, কলি এটা। গাই দিম। কি কয়? হয়। ঠিকে আছে, দি দিয়া। বৰষুণৰ গান আপুনি কি জানে লোকগীতৰ ভিতৰত? বা যিকোনো শিৱৰ কাৰণে হ'লে লগাই দিয়ক এফাকি। ইয়াত এতিয়া ককাই গাঁঠি আছে আৰু ককাই গীত এফাকি শুনাই দিব। বৰষুণ নকৰিলেও বেয়া হৈছে নহয়। বৰষুণ নকৰিলেও শব্দটো অলপ বেয়া হৈছে। একো নাই, এনে দে হাতী এই বিফলে যায়, সেইটো লগাই দিওঁ। এনে দে হাতী এৰি মন্ত্ৰ, সেইটো দেহাতী এৰি মন্ত্ৰ নাজাৰি ভাই কলৈ নোযাবি ভাই। আয়ুস বেলি শেষ হ'ল, ভাবিছানে নাই নাজাৰি ভাই কলৈ নোযাবি ভাই। দেখিছে ককাই ধুনীয়াকৈ গীত এফাকি শুনালে। বাকী হৰি ধনত নাহিকে আশা চঞ্চল আগম, পুত্ৰত নাহিকে আশা শিউ শত্ৰু সম, তুমি নাযাবি ভাই কলৈ নোযাবি ভাই। এনো দেহাতী এৰি মন্ত্ৰ তুমি নাযাবি ভাই কলৈ নোযাবি ভাই তুমি নাযাবি ভাই। আৰু আছে হেৰি নাগাওঁ। বাকী ককাই দেখিছে বহুত দিনৰ পুৰণা লোকগীত, আৰু ককাই বহুত দিনৰ পৰা লোকগীত মানে পুৰণা গীত গাই আহিছে। আৰু বৰ্তমান এতিয়া ঘৰত অকলশৰীয়া। এয়া দেখিছে বাঁহ বেতৰ কাম চব কৰিব জানে বুঢ়াই। আৰু বৰ্তমান এতিয়া বতৰটো অকণমান এৰিছে, দেখিছে ফৰকাল হৈ আহিছে, কিন্তু এতিয়াও আপোনাৰ বৰষুণ কমা নাই।
এয়া বৰ্তমান দেখিছে বৰষুণ। সুখৰ বন্ধু দমা দমি, দুখৰ বন্ধু নাই। নিদান কালত শ্ৰী হৰিক পাবৰ আশা নাই। ঐ কোনদিনা যাবি ভাই, কোনদিনা যাবি ভাই। এই হৰি 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 কিনো ভাই হইলা সৰ্বনাশ। অন্য আশা এৰি কৰা হৰিক বিশ্বাস। কোনদিনা যাবি ভাই, এনো দেহাতি এৰি মন তই। কোনদিনা যাবি ভাই, কোনদিনা যাবি এয়া দেখিলে বৰ্তমান ককা কেনেকৈ গান ধৰিলে আৰু গালে। বৰ্তমান আপোনালোকে গীত শুনিবলৈ পালে। আৰু এই ককা বহুত দিনৰ আগৰ পৰা গান গাই আহিছে। ৰেডিঅ' চেনেল, টিভি চেনেলত গান গোৱা ককা হয়। বৰ্তমান এইটো গোগামুখ লখিমপুৰ। আপোনাৰ গোগামুখ লখিমপুৰ আপোনাৰ এনি ষ্টেটত যদি আমাৰ ককাক যদি গান গাবলৈ বিচাৰে, আপুনি তলত নাম্বাৰ ফোন কণ্টেক্ট কৰিব পাৰে আৰু যোগাযোগ কৰিব পাৰে। ককা আপোনাৰ বিশিষ্ট লোকগীত আৰু দিহাৰাম সম্ৰাটত আপুনি আছে। আৰু এইজনেও আছে বহুত দিনৰ পুৰণা মানুহ। এজনেও গীত মাত তাল এই ক্ষেত্ৰৰ লগত যোগদান কৰি আহিছে। দেখিছে এজন পুৰণা মানুহ। গতিকে আজি ককা বৰষুণ বতৰ বুলি ইয়াত ককা ঘৰতে সোমালোঁ। আৰু ভিডিঅ'টো আপোনালোকে য'ৰ পৰা চাই আছে এটা কমেণ্ট দিব। আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু তেতিয়াহে ভিডিঅ' আৰু কেনেকুৱা ভিডিঅ' চাই ভাল পায় ৰাইজা আপোনালোকে কমেণ্টত জনাব। আৰু আমি ভিডিঅ'টো ইমান ভাল কৰি বনাব নাজানো, তথাপিও আমি ভিডিঅ' বনাইছোঁ আৰু এই দেউতাক দেখাইছোঁ। আৰু এনেকৈ দেখাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ, ধন্যবাদ। বেলেগ এটা নেক্সট ভিডিঅ'ত আমি লগ পাম।